1980 দশকৰ পাছৰ পৰা ৰাম নামটো ৰাজনীতিৰ মূল হাতিয়াৰ হৈ পৰে। ৰাম হয়তো ঈশ্বৰ, হয়তো গাথাৰ চৰিত্ৰ, কিন্তু তেওঁ আমাৰ দেশৰ চিন্তাধাৰাৰ সংস্কাৰ আৰু হৃদয়ৰ কেন্দ্ৰ। আৰু জনলিপিত ৰামৰ কথা উল্লেখ আছে যদিও সেইবোৰ ধৰ্মীয় গাথা হিচাপে ধৰা হয়। অৱশ্যে নমস্কাৰ। ৰাম ভাৰতবৰ্ষৰ লাখ লাখ মানুহৰ বাবে ঈশ্বৰ, কিন্তু এই নামটো আজি কেৱল ধৰ্মৰ নহয়, ৰাজনীতিৰ, বিতৰ্কৰ আৰু জাতীয় চিন্তাধাৰাৰো কেন্দ্ৰবিন্দু। তেওঁ কি কেৱল ধাৰ্মিক গাথাৰ চৰিত্ৰ, নে এখন নতুন ভাৰতৰ ৰাজনৈতিক প্ৰতীক? ৰামায়ণ অনুসৰি ৰাম অযোধ্যাৰ ৰজা দশৰথ আৰু কৌশল্যাৰ পুত্ৰ। তেওঁ মৰ্যাদা পুৰুষোত্তম, অৰ্থাৎ আদৰ্শ পুত্ৰ। সত্য, নৈতিকতা, সঁচা স্বামী আৰু আদৰ্শৰ ৰাজপুত্ৰ হিচাপে তেওঁ আজিও পূজ্য। সীতাৰ বনবাস, ৰাৱণ বধ, এই সকলোৱে ৰামক ভক্তিৰ প্ৰতীক কৰি তুলিছে। ৰাম বাস্তৱিক অস্তিত্ব প্ৰমাণ আজিও সন্দেহজনক। কিছুমান বৌদ্ধ আৰু জনলিপিত ৰামৰ কথা উল্লেখ আছে যদিও সেইবোৰ ধৰ্মীয় গাথা হিচাপে ধৰা হয়। অৱশ্যে কোটি কোটি ভক্তৰ বাবে এই সন্দেহৰ ঠাই নাই। 1980 দশকৰ পাছৰ পৰা ৰাম নামটো ৰাজনীতিৰ মূল হাতিয়াৰ হৈ পৰে। ৰাম জন্মভূমি আন্দোলন, যাৰ অন্তত 1992 চনৰ বাবৰি মছজিদ ধ্বংস কৰা হয়। এই বিখ্যাত কলংকিত ঘটনাই ভাৰতৰ ধৰ্মীয় আৰু ৰাজনৈতিক ইতিহাস চিৰদিনৰ বাবে সলনি কৰিলে। 2020 চনৰ ৰাম মন্দিৰ নিৰ্মাণৰ শিলান্যাস আৰু 2024 উছৰ্গা, এই ঘটনা ৰামক কেৱল ধৰ্মীয় প্ৰতীক নহয়, ৰাষ্ট্ৰীয় গৰিমাৰো অংশ বুলি প্ৰতিপন্ন কৰে। কিন্তু বহুতে সোধে, ৰাম নামত ভোট আৰু বিভাজন কিয়? ৰামৰ আদৰ্শ মানুহে মানে, কিন্তু ৰাম নামত সংঘৰ্ষ, ধ্বংস আৰু ৰাজনীতি, এইবোৰ কি ভগৱানৰ ইচ্ছা, বিশ্বাস আৰু ৰাজনীতিৰ সীমাৰেখা ক'ত? ৰাম হয়তো ঈশ্বৰ, হয়তো গাথাৰ চৰিত্ৰ, কিন্তু তেওঁ আমাৰ দেশৰ চিন্তাধাৰাৰ সংস্কাৰ আৰু হৃদয়ৰ কেন্দ্ৰস্থল। বহুতৰ প্ৰশ্ন, ৰামক পবিত্ৰতাৰে স্মৰণ কৰিম নে ৰাজনীতিৰ হাতত ৰামক নষ্ট কৰিম? বা ৰামক নাথুৰামৰ পৰা বচাওঁটো কিমান জৰুৰী আজিৰ দিনত? হয়তো এই কথা বহুতে প্ৰমাণ হিচাপে পায়। মৰ্যাদা পুৰুষোত্তম হিচাপে ৰাম স্বাৰ্থলোভী, হিংসুক বা ভোট বেংক বিচৰা মানুহ নাছিল। তেওঁ আছিল আদৰ্শবান। আৰু আজিৰ দিনত ৰামক নাথুৰামৰ পৰা বচোৱাটো আমাৰ সকলোৰে দায়িত্ব। কাৰণ যিসকল নাথুৰামে এই ৰামৰ নাম লৈ হিংসা, হাতত তৰোৱাল আৰু মুখত জয় শ্ৰীৰাম ধ্বনিৰে উদ্ভণ্ডালি কৰে, তেওঁলোকে হয়তো নাজানে প্ৰকৃততে ৰাম কোন আছিল। জয় শ্ৰীৰাম।